নমস্কাৰ। আজি আকৌ মই ছজনাৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি জানোৱে ছজনা আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। ছজনাৰ পাত হওক, ছজনা হওক, আমি দুইবিধেই খাব লাগে। আৰু যিহেতু এতিয়া ছজনাৰে বতৰ বা এইটো ছিজনত ওলায়েই, গতিকে আহকচোন আজি মই ছজনাৰ ৰেচিপি এটা লৈ আহিছোঁ। চাওক কি কি উপকৰণ মই ইয়াত ব্যৱহাৰ কৰিছোঁ দেখাই দিওঁ। এয়া ছজনা মই টুকুৰা টুকুৰকৈ দীঘলকৈ কাটি ল'লোঁ, ওপৰৰ চুচটো এৰুৱাই। এইখিনি হৈছে ৰঙালাও, মই অলপ সৰুকৈ কাটি ৰাখিছোঁ। মই যিমান লাগে সিমানখিনিহে দিম। আৰু বিলাহী দুটা মই ধুই ৰাখিছোঁ। আৰু এইখিনি হৈছে কাঠ আলু। মই ইয়াত আলু ব্যৱহাৰ নকৰোঁ, কাঠ আলু দিম। মই এপিচ কাটি ৰাখিছোঁ। অকণমান সময় হৈছে দেখি অলপমান দাগ এনেকুৱা হৈছে কালাৰটো। আৰু এয়া হৈছে জিৰা, জালুক পানীত তিয়াই ৰাখিছিলোঁ, এটা পিঁয়াজ, আদা, নহৰু, 3টা কেঁচা জলকীয়া মই এতিয়া মোৰ বাগিচাৰ পৰা ছিঙি আনিলোঁ। আৰু এইখিনি হৈছে সৰিয়হ, বগাও আছে আৰু অলপ ক'লা সৰিয়হ, 2টা মই মিহলাই দিছোঁ। আৰু 3 ঘণ্টামানৰ আগত মই পানীত তিয়াই ৰাখিছিলোঁ আৰু এতিয়া টুকি ৰাখিলোঁ। আৰু এতিয়া প্ৰথমে মই মছলাখিনি মিক্সিত পেষ্ট বনাই লওঁ। মিক্সিৰ জাৰটো ল'লোঁ। মই এতিয়া এইখিনি সৰিয়হখিনি ইয়াত দি দিম। পানী দিলোঁ, পানীও সেই সিমানেই দিছোঁ, এবাটি হ'ব। মই গেছটো অন কৰি কেৰাহীটো বহাই দিলোঁ। মই সৰিয়হখিনিৰ লগত জিৰা জালুকখিনিও একেলগে পেষ্ট বনাই লওঁ। এয়া মই সৰিয়হৰ তেল দিলোঁ, তেলো জোখত দিলোঁ, এচামুচ হ'ব। তেল গৰম হৈ গ'ল, এতিয়া মই গোটা জিৰা কেইটামান দি দিলোঁ। পিঁয়াজখিনি মই দি দিওঁ। মই বিলাহী এটা দিলোঁ আৰু জলকীয়া 3টা। মই এতিয়া আকৌ অকণমান পানী দি মিক্সিত পেষ্ট বনাই লওঁ। নহৰুখিনি মই খুন্দনাত পেষ্ট বনাই লওঁ। পিঁয়াজখিনি অলপ ৰঙা হৈছে, ব্ৰাউন কালাৰ, আৰু অকণমান ভাজি পেলাই মই এতিয়া ছজনাখিনি দি দিম। এতিয়া মই ইয়াত অলপ ৰঙালাও দি দিম, মই গোটেইখিনি দি দিম। কাঠ আলু তেনেকৈ মই সৰু সৰুকৈ পিচ কৰি ইয়াত দি দিম। নিমখ মই জোখত নিমখ দি দিলোঁ, আধা চামুচ। হালধি পাউডাৰ আধা চামুচ। নহৰু পেষ্টখিনি দিলোঁ মই। এয়া বিলাহী আৰু জলকীয়াৰ পেষ্টখিনি মই দি দিম। এয়া সৰিয়হৰ পেষ্ট হয় আৰু লগতে আছে জিৰা জালুক। এতিয়া এইখিনি মই ইয়াত দি দিম। আদাখিনি মই খুন্দনাত খুন্দি লওঁ। এয়া আদা পেষ্টখিনি দি দিলোঁ। লাল মিৰ্চ পাউডাৰ আধা চামুচ দিছোঁ। এতিয়া মই ঢাকনাখন ঢাকি ৰাখিম যেতিয়ালৈকে ধুনীয়াকৈ এইখিনি বইল হৈ ছজনা আৰু কাঠ আলু আৰু ৰঙালাও গোটেইখিনি বইল হৈ ধুনীয়াকৈ সিজি যাব, তেতিয়া আমাৰ হৈ যাব। এতিয়া মই 15 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি ৰাখিলোঁ। মই অকণমান চেনি দি দিছোঁ। আমাৰ হ'লনে নাই মই চাওঁ। ধুনীয়া চেণ্ট ওলাইছে, নাকত লাগি গৈছে। আৰু এইখিনি বইল হৈ গৈছে। এয়া মই অলপ ভাঙি দিছোঁ, গৰম মছলা দি দিছোঁ। আমাৰ ছজনাৰ চৰচৰি হৈ গৈছে, সৰিয়হৰে বনোৱা। মই গেছৰ চুইচ অফ কৰি দিছোঁ। মই ডিছখনলৈ নমাই ল'লোঁ ছজনা।
হৈ গ'ল গ্ৰেভিখিনি। ধুনীয়া চেণ্ট ওলাইছে আৰু কালাৰটোও বৰ ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই খাব আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিব, লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।